এই দোস্ত জৈন দোস্ত 12 বছৰ আগতে আৰম্ভ হোৱা কোম্পানী এটা নিজৰ প্ৰথম গাড়ীখন বনাওঁতে 12 বছৰ কিয় লাগিল আৰু সেই গাড়ীখন অহাৰ পিছত ভাৰতৰ কাৰ বজাৰত কি হ'ল আৰু সেই কোম্পানীটো বনাওঁতে ইন্দিৰা গান্ধী নিজৰ পুত্ৰ সঞ্জয় গান্ধীৰ কি হ'ল আৰু সেই কোম্পানীটোৰ মালিক কোন আছিল আজি এই গোটেইখিনি কথা আমি জানিবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টো আপোনালোকে চাই থাকিব আৰু আগলৈ মোৰ এই গাড়ীৰ সিৰিজত যিবিলাক ভিডিঅ' আহিব তাৰ কাৰণে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লওক গতিকে দোস্ত আৰম্ভ কৰিছোঁ দোস্ত আজি ইণ্ডিয়াৰ 1 নম্বৰ গাড়ী বনোৱা কোম্পানী আৰু এই পৃথিৱীৰ ভিতৰত এটা ৰেপুটেড গাড়ী বনোৱা কোম্পানীৰ ভিতৰত হৈছে মাৰুতি সুজুকি মাৰুতি সুজুকিৰ নাম আমি সকলোৱে শুনিছোঁ মাৰুতি সুজুকিটো প্ৰথমতে আৰম্ভ কৰা হৈছিল 1971 তাৰপিছত 1971 ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল ইন্দিৰা গান্ধী আৰু ইন্দিৰা গান্ধীৰ নিজৰ ল'ৰা সঞ্জয় গান্ধীয়ে মাৰুতি সুজুকিক আৰম্ভ কৰিছিল মাৰুতি সুজুকি নাছিলে সুজুকি লগ হোৱা নাছিলে তেতিয়া অকল মাৰুতি আছিলে আৰু মাৰুতি লিমিটেড নামেৰে এটা কোম্পানী এক্টৰ অধীনত ৰেজিষ্টাৰ কৰা হয় আৰু তাৰ কাম কাজ আৰম্ভ কৰা হয় আৰু সেই কোম্পানীটোৰ মালিক আছিলে সঞ্জয় গান্ধী মানে সঞ্জয় গান্ধী মেনেজিং ডাইৰেক্টৰ আছিলে কোম্পানীটো কাম আৰম্ভ হ'ল আৰু সঞ্জয় গান্ধীয়ে দিন ৰাত এক কৰি পেলাই কোম্পানীটোত কাম কৰিলে কিন্তু কোনো ফল পোৱা নাছিল গতিকে তাৰপিছত তেওঁ কি কৰিলে কোম্পানীটোৰ যিমানখিনি লোন আছিলে যি আছিলে সেই গোটেইখিনি বাঢ়িব ধৰিলে লাহে লাহে তাৰপিছত এই সময়ত ভাৰতত ইমাৰ্জেঞ্চি লাগিলে ইমাৰ্জেঞ্চি লগাৰ পিছত ভাৰতত কংগ্ৰেছ চৰকাৰ হাৰি গ'ল পিছত ভাৰতত আহিল জনতা দলৰ চৰকাৰ জনতা দলে আকৌ কি কৰিলে যিবিলাক লছ সেই লছবিলাক কাভাৰ কৰিবৰ কাৰণে ইয়াৰ গোটেই এছেট সম্পত্তি যিবিলাক আছিলে বিক্ৰী কৰি তাৰ ঋণবিলাক পৰিশোধ কৰিবলৈ চেষ্টা কৰিলে তাৰপিছত সঞ্জয় গান্ধীৰ এটা প্লেইন এক্সিডেণ্টত মৃত্যু হয় মৃত্যু হোৱাৰ পিছত ইন্দিৰা গান্ধী মানে কংগ্ৰেছ চৰকাৰে আকৌ ভাৰতত জয়লাভ কৰে ইলেকশ্যনত ইন্দিৰা গান্ধী আকৌ প্ৰধানমন্ত্ৰী হয় আৰু ইন্দিৰা গান্ধী তেতিয়া কি কৰে সঞ্জয় গান্ধীৰ সপোনটো পূৰণ কৰিবলৈ সঞ্জয় গান্ধীৰ এটা সপোন আছিলে এটা সপোন লৈ পেলাই তেওঁ এই কোম্পানীটো আৰম্ভ কৰিছিলে আৰু সেই সপোনটো আছিলে যাতে প্ৰতিজন মানুহে এখন গাড়ী কিনিব পাৰে আৰু কমপ্লিট স্বদেশী হিচাপত গাড়ীখন বনাব পাৰে দাম যাতে কম থাকে তাৰ কাৰণে তেওঁ এই সপোনটো ৰাখিছিলে সেই সপোনটো পূৰা কৰিবলৈ ইন্দিৰা গান্ধীয়ে কি কৰিলে 1981 চনত জাপানীজ কোম্পানী এটা সুজুকিৰ লগত পাৰ্টনাৰশ্বিপ কৰিলে সুজুকি আৰু মাৰুতি লগ হৈ পেলাই কাম আৰম্ভ কৰিলে আগতে মাৰুতি কি কৰিছিলে সুজুকিৰ গাড়ী ভাৰতত ইম্পৰ্ট কৰি পেলাই বিক্ৰী কৰিছিলে তেওঁলোকে নিজে হাৰিয়ানাৰ গুৰগাঁৱত এটা ফেক্টৰী লগালে গাড়ী বনোৱা আৰম্ভ হ'ল আৰম্ভ হোৱাৰ পিছত 1983 চনত ভাৰতৰ বজাৰত প্ৰথম মাৰুতি 800 গাড়ীখন তেওঁলোকে লঞ্চ কৰে আৰু সেই গাড়ীখন লঞ্চ কৰাৰ পিছতে ইমান পপুলাৰ হয় ইমান মানুহে কিনিব ধৰে গাড়ীখনৰ দাম কম আছিলে সেই সময়ত শচীন তেণ্ডুলকাৰৰ নিজৰ প্ৰথম গাড়ীখন মাৰুতি সুজুকি আছিল গতিকে ভাবি চাওক সেই সময়ত মাৰুতি এখন থকা মানে 800 এখন থকা মানে কিমান ৰেপুটেড হয় কিমান সন্মানৰ কথা হয় গতিকে এইবিলাকৰ কাৰণে মাৰুতি খুব পপুলাৰ হৈ যায় আৰু পপুলাৰ গাড়ীবিলাকৰ ভিতৰত আছিল হিন্দুস্তান মটৰ্ছৰ এম্বাচাডৰ আৰু এম্বাচাডৰখন আমি সকলোৱে জানো নেতা মন্ত্ৰীসকলে এই এম্বাচাডৰখনে পচন্দ কৰে এতিয়া মাৰুতি 800 আহিলে সেই এম্বাচাডৰখনৰ বিক্ৰীও কমি গৈছিল আৰু মাৰুতি 800 ইমান মেচিভলি বিক্ৰী হ'বলৈ ধৰিছিলে এইখিনি আছিল মাৰুতিৰ প্ৰথম আৰম্ভণি ভাৰত চৰকাৰৰ এই মাৰুতি সুজুকিত অংশ আছিলে 18% আৰু বাকীখিনি অংশ আছিলে সুজুকি লিমিটেডৰ ভাৰত চৰকাৰে নিজে লাহে লাহে 25%লৈকে ইয়াৰ অংশীদাৰ বঢ়ালে আৰু 2003 তেওঁলোকে কি কৰিলে মাৰুতি সুজুকিক ভাৰতীয় শ্বেয়াৰ মাৰ্কেটত ইয়াক লিষ্টিং কৰিলে আৰু ভাৰত চৰকাৰৰ যিখিনি শ্বেয়াৰ আছিলে সেই শ্বেয়াৰখিনি গোটেইখিনি বিক্ৰী কৰি দিয়ে এতিয়া ভাৰত চৰকাৰৰ মাৰুতি সুজুকিৰ ওপৰত কোনো ধৰণৰ হস্তক্ষেপ নাই এইটো এটা কমপ্লিট এতিয়া পাব্লিক লিমিটেড কোম্পানী মাৰুতি সুজুকি এটা ক'বলৈ গ'লে আধা চৰকাৰী কোম্পানী আছিলে আৰু এতিয়া কোনটি চৰকাৰী কোম্পানী নহয় এইটো অনলি পাব্লিক লিমিটেড কোম্পানী কোনবিলাক ওচৰত যিমান বেছি শ্বেয়াৰ থাকিব তেওঁৱে সেই কোম্পানীটোৰ মালিক হয় আৰু এতিয়া সুজুকিৰ ওচৰত মাৰুতিৰ চবচে বেছি শ্বেয়াৰ আছে সেইকাৰণে সুজুকি হৈছে এতিয়া মাৰুতি সুজুকিৰ মালিক তাৰপিছত মাৰুতি সুজুকি লাহে লাহে গ্ৰ'থ আৰম্ভ হয় আৰু এই গ্ৰ'থবিলাকৰ ভিতৰত সেই সময়ত মাৰুতিয়ে বিক্ৰী কৰা আৰম্ভ কৰিছিলে মাৰুতি 800 তাৰপিছত এষ্টিলো মাৰুতি জেন মাৰুতি অমনি তাৰপিছত মাৰুতি অল্টো তাৰপিছত লাহে লাহে তেওঁলোকে নিজৰ প্ৰডাক্ট বঢ়াব ধৰিলে ৱেগনাৰ এতিয়া বলেনো এছপ্ৰেছো এছ ক্ৰছ মাৰুতি চিয়াজ ভিটাৰা ব্ৰিজা গ্ৰেণ্ড ভিটাৰা আৰু মাৰুতি বিক্ৰী হোৱাৰ মূল কাৰণ আছিলে গাড়ীবিলাকে তেল কমকৈ খায় বুলি আমি
বিশ্বাস কৰোঁ দোস্ত এতিয়া মাৰুতি নামটো নাই মাৰুতিৰ লগত অনলি চুজুকিটো আছে কাৰণ চুজুকিৰ ওচৰত ইয়াৰ চবচে বেছি শ্বেয়াৰ আছে সেইকাৰণে চুজুকি এতিয়া মালিক গতিকে তেওঁলোকে যি ইচ্ছা ইয়াৰ ডিচিশ্যন তেওঁলোকে ল'ব পাৰে যাৰ কাৰণে মাৰুতি নামটো গুচাই দিয়া হৈছে আৰু অনলি চুজুকি হৈছে এতিয়া মাৰুতি চুজুকি লগোটো চেঞ্জ হৈছে আগতে মাৰুতি চুজুকি লগো বেলেগ আছিলে এতিয়া অনলি চুজুকি লগো এছ দেখা পোৱা যায় গতিকে এইবিলাক ইণ্টাৰেষ্টিং ফেক্ট আছিলে এইখিনিয়ে আজি মই আপোনালোকক জনাবলৈ বিচাৰিছিলোঁ গতিকে আজিলৈ ভিডিঅ'টো ইমানেই যদি ভাল পালে আপোনালোকে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ফেচবুকত চাই আছে যদি পেজটো জইন কৰিব জয় হিন্দ